নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই বৰ্তমান উপস্থিত আছোঁ নগাঁৱৰ এটা বিশেষ ঠাই। সেইটোৱে হৈছে নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰ ভাগ। বন্ধু বান্ধৱীসকল, আমি বৰ্তমান মহামৃত্যুঞ্জয় মন্দিৰ ভাগত আছোঁ আৰু মন্দিৰ ভাগত সেৱা কৰিবৰ বাবে ইয়াত ধূপ চাকি লৈছোঁ। বাইদেউ, খবৰ কেনেকুৱা? ভাল ন? অহাকালিলৈ শিৱৰাত্ৰিৰ বাবে কেনেকুৱা আয়োজন? মানুহ হ'বনে? বহুত হ'ব ন? এয়া মৃত্যুঞ্জয় মন্দিৰত শিৱৰাত্ৰিৰ আচলতে ধুমধাম আয়োজন চলি আছে আৰু বাইদেউ এগৰাকীক মই সোধোঁ, বাইদেউ কেনেকুৱা প্ৰস্তুতি কওকচোন? চলি আছে প্ৰস্তুতি শিৱৰাত্ৰিৰ কাৰণে। হয় হয়। তাৰপাছত ফুলৰ বহুত দেখিছোঁ, ফুল বহুত আহিছে কালেকশ্যন। কোনোবাই দিছে নেকি? নাই নাই, আমি কিনি আনিছোঁ কালি শিৱৰাত্ৰিৰ কাৰণে। হয় হয়। নহয়, আৰু মন্দিৰ ভাগৰ ভিতৰতো দেখা পালোঁ। হয়, মন্দিৰ কালেকশ্যন মানে ইয়াত মন্দিৰত ফুলেৰে সজোৱা হ'ব গোটেই মন্দিৰ ভাগ শিৱৰাত্ৰিৰ কাৰণে। হয় হয়। আৰু সকলোৰে মন এতিয়া উৎফুল্লিত হৈ আছে আৰু ন? ঠিক আছে বাৰু, পাছত আকৌ লগ পাম। আহিব কাইলৈ শিৱৰাত্ৰি। হয় হয়, ঠিক আছে ঠিক আছে। আৰু সমগ্ৰ অসমবাসীক কওক, নিমন্ত্ৰণ জনাওক। হয়, সকলোকে শিৱৰাত্ৰিৰ বিষয়ে শিৱৰাত্ৰিলৈ মহামৃত্যুঞ্জয় মন্দিৰত আহিবলৈ আহ্বান জনালোঁ। হয়, ঠিকে আছে। যাতে আহে। সকলোকে বাইদেৱে নিমন্ত্ৰণ জনাইছে, গতিকে আৰু আহিব আপোনালোকে মৃত্যুঞ্জয় মন্দিৰ ভাগো চাব। ৱাও, আচলতে ইমান মজা লাগিছে আৰু গতিকে আপোনালোককো মই নিমন্ত্ৰণ জনাইছোঁ, বাৰে বাৰে নিমন্ত্ৰণ জনাইছোঁ। আপোনালোকেও আহিব নগাঁৱৰ এই মহামৃত্যুঞ্জয় মন্দিৰ ভাগ দৰ্শন কৰিবহি আৰু সকলোৱে আশীৰ্বাদ বিচাৰিব। মাহীহঁত এতিয়া কেনেকুৱা লাগিছে মৃত্যুঞ্জয় মন্দিৰ ভাগ দৰ্শন কৰি? বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। ভাল লাগিছে। অহাকালি শিৱৰাত্ৰি নহয় জানো? গতিকে উখল মাখল পৰিৱেশ আৰু সকলোকে নিমন্ত্ৰণ জনাওক, কওক যে আহিব। সকলোকে মহামৃত্যুঞ্জয় মন্দিৰলৈ নিমন্ত্ৰণ জনাইছোঁ। কাইলৈ মহাশিৱৰাত্ৰি উপলক্ষে আপোনালোকে আহিব, মন্দিৰ চাব, মন্দিৰ দৰ্শন কৰিব, শ্ৰীচৰণত প্ৰাৰ্থনা জনাব, সকলোৰে মংগল কামনা কৰি। মংগল হয়। ভাল লাগিছে, সকলোৰে মন আনন্দ, একদম হাই এটা দি দিয়ক। বহুত বহুত ভাল লাগিব। তেতিয়াহ'লে আৰু দেখাই গৈ থাকোঁ মন্দিৰৰ আৰু চাৰিওফালৰ বিভিন্ন ধৰণৰ পৰিৱেশবোৰ, ভাল লগা ঠাইবোৰ। ঠিক আছে। শিৱৰাত্ৰিৰ কাৰণে জোৰদাৰ প্ৰস্তুতি চলাই থকা হৈছে আৰু মন্দিৰৰ চাৰিওফালৰ পৰিৱেশ দেখাই যাম, গতিকে চাই থাকক আপোনালোকে। এখন এখন গেট মন্দিৰ ভাগৰ, এখন গেট চাওকচোন, ইমান ধুনীয়াকৈ সজাইছে। মাহী, কেনেকুৱা লাগিছে মৃত্যুঞ্জয় মন্দিৰ ভাগ? ভাল লাগিছে, ভাল লাগিছে, ভাল লাগিছে। কাইলৈ শিৱৰাত্ৰি, বহুত ভক্তক লগ পাইছোঁ, ভালেই লাগিছে। বহুত ভাল লাগিছে ন? ডাঙৰ শিৱলিংগ। হয় হয়, ডাঙৰ শিৱলিংগ দেখাই নাই এনেকুৱা, আজি দেখিছোঁ প্ৰথম, বহুত ভাল লাগিছে। ঠিক আছে। আৰু আইতা কেইগৰাকীমান দেখিছোঁ, মই সোধোঁ বাৰু। আইতা, মন্দিৰ ভাগ দৰ্শন কৰি কেনেকুৱা লাগিছে? ভালে লাগিছে, ভাল লাগিছে, ভাল লাগিছে। এনেকুৱা মন্দিৰ দেখাও নাছিল, আগৰ নিচিনা লগা নাই, ডিব্ৰুগড় পাইছোঁ যদি। আইতা ডিব্ৰুগড়ৰ পৰা আহিছে, তথাপিও কৈছে মন্দিৰ ভাগ দেখি অকণমানো ভাগৰ লগা নাই, সকলো দুখ কষ্ট পাহৰি যোৱা যেন অনুভৱ হৈছে। ঠিক আছে, চাওক আপোনালোকে। সকল কিমানখিনি দেখাবলৈ পাৰিছোঁ নাজানো, তথাপিও ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটোত যদি আপুনি নতুন তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কিয়নো তেতিয়াহে আপুনি মোৰ পৰৱৰ্তী ভিডিঅ'বোৰ দেখা পাই থাকিব। তেতিয়াহ'লে আহিছোঁ, ধন্যবাদ।